সকলোকে নমস্কাৰ কৰিছোঁ। আৰু এতিয়া মানে গধূলি মানে ৰাতি হ'ল, ক্ষমা কৰিব, ৰাতি হ'ল 8:21 হ'ল। মানে ৰাতি আজি মই ভিডিঅ' এটা আপলোড কৰিলোঁ। উপায় নাই, ভিডিঅ' আপলোড কৰিব লাগিব যেতিয়ালৈকে মই জীয়াই থাকোঁ, যেতিয়ালৈকে মই আছোঁ, বা যেতিয়ালৈকে মই নমৰোঁ, মোৰ যেতিয়ালৈকে মৃত্যু নহয়, বা যেতিয়ালৈকে মই এই পৃথিৱীত আছোঁ, তেতিয়ালৈকে আপোনালোকৰ মাজত মই ভিডিঅ' আপলোড কৰি থাকিম। হয়তো দেৰি লাগিব, হয়তো 10 দিনৰ মূৰত হ'ব, হয়তো 1 মাহৰ মূৰতো ভিডিঅ' দিব পাৰোঁ। সেনেকুৱাকৈ যিদিনা পাৰোঁ মই ভিডিঅ' আপলোড কৰি থাকিম। আৰু আজি এই ভিডিঅ'টো আলোচনা মানে জুবিনদাৰ কাৰণে। আৰু এই ভিডিঅ'টো যিসকল ব্যক্তিয়ে চাই আছে, জুবিনদাৰ ফেন্স, জুবিনদাৰ অনুৰাগী, বিশেষকৈ জুবিনদাৰ লাভাৰ্ছ বা জুবিনদাক ভাল পোৱা, জুবিনদাৰ অনুৰাগী, সেনেকৈ জুবিন প্ৰেমী সকলৰ কাৰণে মই ভিডিঅ'টো আপলোড কৰিছোঁ, যিসকল ব্যক্তিয়ে জুবিনদাক ভাল পায়। আৰু মানে এই ভিডিঅ'টো মই আপলোড কৰাৰ এটাই উদ্দেশ্য, আৰু এই ভিডিঅ'টোত মই কৈছোঁ মূল, আৰু আগতে এটা মই ভিডিঅ' আপলোড কৰিছিলোঁ গধূলিৰ সময়ত, যিসকল ব্যক্তিয়ে চাইছে গম পাইছে তাতো। আৰু আমাৰ ইয়াত জামুতল, পাঠকপাৰা, ৰূপীয়াবাথান, চামতা, আমাৰ ইয়াত মানে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান হৈছিল দিনৰ ভাগত। এতিয়াতো গান চান শুনাই পাই আছে। এতিয়া আমাৰ এতিয়া কাষত হৈ আছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, আৰু দিনৰ ভাগত জামুতলত হৈছিল। জামুতল, পাঠকপাৰা, ৰূপীয়াবাথান, চামতা তাত হৈছিল শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। আৰু আপোনালোকৰ নিজৰ ঠাইতো চাগে হৈ আছে, মোৰ অনুভৱ বা মই জনামতে সকলো ঠাইতে হৈ আছে। অসমৰ সকলো চুকে কোণে এনেকৈ হৈ আছে, চহৰে নগৰে সকলো ঠাইতে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান হৈছে। যিহেতু আজি এটা মাহ হ'ল, তো ৰাধ্য এটা মাহ তাৰমানে ধৰ আদ্যশ্ৰাদ্ধ হৈছে। সকলো অসমতে হৈ থাকিব আৰু হৈ আছেও, আৰু তেওঁ আমাৰ মাজত সদায় জীয়াই আছে, সদায় থাকিব, সদায় আমাৰ মৰমৰ জুবিনদা অমৰ হৈ থাকিব। মই সেইটো বিচাৰোঁ, আৰু ভৱিষ্যতে থাকিব। আৰু জুবিনদাৰ ফেন্স, জুবিনদা প্ৰেমী, জুবিনদা অনুৰাগী সকল সদায় ভালদৰে থাকক, আৰু অনাগত আহি থকা দিনবিলাকত ভালদৰে দিনবিলাক পাৰ হৈ যাওক। মই সেইটো আগতেও ভিডিঅ'ত কৈছোঁ, আৰু মই আজিৰ ভিডিঅ'টোতো কৈ দিলোঁ মানে। আৰু সকলোৱে কমেণ্টত জনাব যে #JasticeForJubinda সদায় মোৰ ভিডিঅ'ত লিখিব। যেতিয়া মই জুবিনদাক লৈ ভিডিঅ' বনাওঁ, তেতিয়া সদায় লিখিব #JasticeForJubinda, সকলো ভিডিঅ'তে লিখিব। আৰু মোৰ ভিডিঅ'টোতো লিখি দিব, কমেণ্ট ছেকশ্যন খুলি দিয়া আছে তাৰ কাৰণে, জুবিনদাৰ কাৰণে। আৰু এতিয়ালৈকে ছিংগাপুৰ আৰক্ষীয়ে তদন্ত কৰি আছে, ছিংগাপুৰ আৰক্ষীয়েও তদন্ত কৰিছে, সেইখন দেশৰ আৰক্ষী। তাত মানে ওলাইছে হত্যা কৰা নাই বুলি ওলাইছে, হত্যা কৰা নাই বুলি ওলাইছে। কিন্তু আমাৰ অসম আৰক্ষীয়ে তদন্ত কৰাৰ মতে, আগতে কৰিছে অসম আৰক্ষী, অসম পুলিচে অসম আৰক্ষীয়ে তদন্ত কৰাৰ মতে তেওঁক হত্যা কৰা হৈছে। আৰু ছিংগাপুৰ আৰক্ষীয়ে তদন্ত কৰাৰ মতে তেওঁক হত্যা কৰা নাই, এইটো মিছা কথা। আৰু তেওঁ সাগৰত পানীত ভিতৰত তেওঁ মৃত্যু হৈছে, সেনেকৈ ওলাইছে ছিংগাপুৰ আৰক্ষীৰ তদন্তৰ দ্বাৰা। কিন্তু আমাৰ অসম আৰক্ষীৰ দ্বাৰা হত্যা কৰা হৈছে, আৰু আমিও অসমবাসী ৰাইজে সেইটোৱে বিচাৰোঁ, বা সেইটোৱে বুজি পাইছোঁ বা গম পাইছোঁ, হত্যা কৰা হৈছে। সেইকাৰণে আমাক দোষীয়ে উচিত শাস্তি পাব লাগে, উচিত তদন্তৰ জৰিয়তে উচিত শাস্তিৰ দ্বাৰা উচিত ন্যায় লাগে আমাৰ মৰমৰ জুবিনদাই পাওঁকৈ। এই ভিডিঅ'ত লিখি থাকক #JasticeForJubinda, লাইক, শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইব।